তো গাইজ আপোনালোকে মোক ঘেণ্টা চিনি নাপায়, কিন্তু আপোনালোকে এই ভিডিঅ'টো ক্লিক কৰিছে মই ইমান দিন কিয় ভিডিঅ' দিয়া নাই সেইটো চাব নালাগে। কিন্তু মই আজি কওঁ আপোনালোকে যে মই ইমান দিনৰ ভিডিঅ' কিয় দি আছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আজি যাই আছোঁ এই ৰাস্তাটোতে আমাৰ কেমেৰা নীতিলৰ সৈতে, আৰু কি বতৰটো ধুনীয়া আমি যেতিয়া যাই আছোঁ। ব'লক আমি জেগাটো যাই লওঁ, তাৰপিছত আমাক কথাটো ক'ম, মানে আপোনালোকৰ কথাটো ক'ম যে ইমান দিনৰ ভিডিঅ' কিয় দিয়া নাছিলোঁ। তো জেগাটো আমাৰ যাই পাওঁতে টাইম লাগিব, কিন্তু আপোনালোকৰ কথাটো মই ইয়াতে কৈ দিব। তো কাৰণটো হ'ল দুটা, মানে হ'ল এটা হ'ল কপিৰাইট আৰু এটা হ'ল ষ্ট্ৰাইক। মানে যোৱা মোৰ কেইটামান ভিডিঅ'ৰ পৰা কপিৰাইট আৰু ষ্ট্ৰাইক পৰি আছে, সেইকাৰণে মই এই ভিডিঅ' দিব পৰা নাই চেনেলটোত। এই যোৱা সপ্তাহৰ পৰা এটা কপি পৰি আছে, মানে ষ্ট্ৰাইক পৰি আছে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। কিন্তু এই এতিয়া অহাকালি এটা খাতাৰনাক ভিডিঅ' দিম, আপোনালোকে চাব। আৰু এটা মানে ৰিজন আছে, সেইটো আমি জেগাখিনি আহিবলৈ এতিয়া আপোনালোকে ইয়াতে ক'ম সেই ৰিজন। আৰু এটা ৰিজন হ'ল আপোনালোকে যোৱা ভিডিঅ' এটা চাওক, মই ক'ৰবাত 4টা দিছে, ক'ৰবাত 5টা দিছে, সেইকাৰণে তাৰে অলপমান ডিষ্টাৰ্বেঞ্চ আছে। মই ভিডিঅ' কৰি আছোঁ, এটা আমি খাতাৰনাক ভিডিঅ' বনাইছিলোঁ, সেই ডেটে ষ্ট্ৰাইক পৰি গৈছে। আৰু প্ৰথমে এই দুটা ৰিজন আছিল, কিন্তু মই অলপ ভালকৈ কওঁ ষ্ট্ৰাইক। এই ষ্ট্ৰাইকটো কিয় কৰিল, মানে মই এটা ভিডিঅ'ত এটা মই বেলেগ ধৰণৰ কাম কৰিছিলোঁ, সেইটো কাৰণে পৰি গ'ল, সেইটো ভিডিঅ'টো দিয়া নাই। আৰু আপোনাক কৈ দিওঁ, অহাকালি এটা মই বেলেগ খাতাৰনাক বিৰাট ভয়ংকৰ ভিডিঅ' এটা দিম, আপোনালোকে চাব। অহাকালি ৰাতিপুৱা 7:30 বজাত ভিডিঅ' দিওঁ, আপোনালোকে চাব। বিৰাট ভয়ংকৰ হৈছে ভিডিঅ'টো, বিৰাট বেলেগ ধৰণৰ কাম কৰিছোঁ, আপোনাক ভিডিঅ' চাব নাপাৰিব। আৰু কিছুমান আছে হেৰি কৰি দিওঁ, আৰু ভিউজো অহা নাই, আৰু বহুত কিবা কিবি হৈ আছে, আৰু ভিডিঅ' কৰি আছিলোঁ। আৰু এই বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই, তাতে মোৰ একবাৰ বস্তু এটা দিছিল ভিডিঅ'ৰ কাৰণে, সেই বস্তুবিধ আহি যোৱা কথা আছিল 23 তাৰিখে, সেই তাৰিখে আহি নাপালে। তাৰপিছত ভিডিঅ' কৰিম বুলি ভাবিছোঁ, তাৰপিছত আহি গ'ল, তাৰপিছত ভিডিঅ'টো কৰিলোঁ, আপলোড যাতে ষ্ট্ৰাইক কৰি গ'ল, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু ষ্ট্ৰাইকটোৱে মেইন প্ৰব্লেম দিছে, নহ'লে বা তেওঁ ৰিলে কপিৰাইট কৰি থাকিলে বেছি একো নহয়, মাত্ৰ এই ভিডিঅ'টো কিছুমান সেই হৈছে, আপোনাকে বুজি পাই কিনিছে। কিন্তু বলকচোন চাওক। আৰু আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰক, মানে মই গাড়ী চকা দুটা আছে, এই ইয়াতে ফটো লগাইছোঁ, মানে আপোনালোকে সেইটো কমেণ্ট কৰকচোন, যি কমেণ্ট নকৰক আপোনালোকে সেই কৰক, মাত্ৰ এইকেইটাৰে পৰা মই কি ভিডিঅ' বনাব পাৰোঁ, আৰু মই আপোনালোকৰ নামটো ক'ম, সেই ভিডিঅ'টো কৰিম। আপোনালোকে যি মন যায় সেইটো কমেণ্ট কৰক, এই কমেণ্ট বক্সটো খোলা আছে কিজানি, আপোনালোকে কমেণ্ট কৰি দিয়ক, যি কয় আপোনালোকে সেই গাড়ী চকা দুটা লগ কৰিব, সেইটো কৰিম। আৰু অলপমান আৰু আগত যাওঁ, আপোনালোকে বহুত কথা ক'ব লগা আছে, আজি গোটেই কৈ দিওঁ, আজি ভিডিঅ'টোত সেয়া কম একেলাই। আৰু আমাৰ তাতে এটা পুখুৰী আছিল, আপোনালোকে ভিডিঅ'ত দেখিছে নিশ্চয়, সেই পুখুৰীটোত বেছিকৈ পানী ভৰি গৈছে। আপোনালোকে যদি দেখাও নাই, আপোনালোকে সেই পুখুৰীটো ভৰি গৈছে। আমাৰ এতিয়া সেইটোতে আমি ভিডিঅ' কৰাইছোঁ, সেইটো ভৰি গৈছে, সেইটো এটা ৰিজন হৈ আছে, আমাৰ ভিডিঅ' দিব নোৱাৰে। তাতে আমি শ্বুট কৰোঁ, তাতে কিবা কিবি কৰোঁ, আমি কাম চাম, সেইটোৰ কাৰণে হৈ গৈছে। আৰু এই ভিডিঅ' দিয়া নাই, সেই বহুত তাৰ হৈ গৈছে। এই ষ্ট্ৰাইকটোক ধৰি মই বহুত দিন গেল গাইছ গুচি, আমি তাৰ কাৰণে সেই মাজতে আমি আপোনাৰ এনেই বহি থকা নাই, আমি তাতেও ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে গাইছ। আৰু অহাকালি দিম সেই ভিডিঅ'টো, কিন্তু বিৰাট ভয়ংকৰ ধৰণে এইটো বনাইছোঁ গাইছ ভিডিঅ'টো। আপোনালোকে যোৱাকালি মানে অহাকালি ভিডিঅ'টো চাব, ৰাতিপুৱা 7 বজাত, বিৰাট খাতাৰনাক হ'বলৈ গৈ আছে সেই ভিডিঅ'টো, চাব গাইছ, আপোনালোকে নাপাৰিব চাবলৈ। গতিকে আমাৰ কেমেৰামেনে আহি আছে, মানে নুতুলে আজি ইয়াৰ লগতে আমি ভিডিঅ'টো কৰাৰ কাৰণে মই গুচি আহিছোঁ। আজি আৰু ইয়াৰ আঙুলিটোতো দুখ পাইছে, ইয়াৰ আঙুলিটো দুখ পাইছে, মানে সেই স্কুলতে দুখ পাই গৈছে। আৰু আজিকাৰণে সিমানতে সমাপ্ত কৰি দিয়ক গাইছ। আমাৰ চেনেলটো এনেই এইগিলাখন ব্লগৰ ওপৰত নহয়, সেইকাৰণে মই গমেই নাপালোঁ। আৰু মই আজি মোৰ ইয়াতে যিজনী 20 ছাবস্ক্ৰাইবাৰ হৈ আছে, আপোনালোকে অহা ভিডিঅ'টো মই কিন্তু মই 25 ছাবস্ক্ৰাইবাৰ দেখিব লাগে। আপোনালোকে 5টাই চাই আছোঁ, যদি 5টা ছাবস্ক্ৰাইবাৰ নাই কৰি দিয়ক। বাই বাই, টাটা। তো গাইছ বাই বাই, টাটা। অ' তলত কি হ'ল ৰ